135 135 Hello everyone, আজি আমি আহিছো বাৰগোপাল থানলৈ তাতে আজি বাৰগোপাল সেৱা উদযাপন কৰি আছে প্ৰতি বছৰে আগুন মাহত পূৰ্ণিমাৰ দিনা এই অনুষ্ঠানটো উদযাপন কৰে তাতে 12 জন স্থানীয় শিশু কৃষ্ণ বলৰাম আৰু গোপ শিশু হিচাপে তেওঁলোকক সজাই তেওঁলোকক সেৱা শুশ্ৰূষা কৰে আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ লয় সকলোৰে মনৰ আশাবোৰ যাতে পূৰণ হয় তাকে বোলো আপোনালোককো লৈ যাওঁ সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ইয়াতে সকলোৱে চাকি জ্বলাই আছে আমিও চাকি কিনি ললো আৰু চাকি দিম এতিয়া চাওকচোন কৃষ্ণ বলৰাম আৰু গোপ শিশুসকলক এনেকৈ সজাই লৈ তেওঁলোকক সকলোৱে কোনোবাই খোৱা বস্তু দিয়ে কোনোবাই পিন্ধা বস্তু দিয়ে যোনে যি পাৰে দি পেলাই তেওঁলোকৰ পৰা আশীৰ্বাদ লয় আৰু সকলোৱে বিশ্বাস কৰে তেওঁলোকক এনেকৈ তেওঁলোকৰ পৰা আশীৰ্বাদ ল'লে সকলোৰে বোলে মনৰ আশা পূৰণ হয় আপোনালোকো আহিব পাৰে এবাৰটো গ'লেই আবাৰ আপোনালোকেও আহিব আৰু এটা কথা ইয়াতে খিচিৰি প্ৰসাদৰো ব্যৱস্থা কৰা হয় ইয়াতে চাওকচোন কিমান মানুহ হৈছে আজিলে মোৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়ালে প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আজিৰ কাৰণে বাই বাই